নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আমাৰ ভাওনা আছে চিনামৰা কলেজত, গতিকে তালৈ যাম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধন্যবাদ। গাড়ীত উঠিবলৈ সব ৰেডি হৈ আছে, দৰ্জাই খোলা নাই। থিষ্টা আগত বহিব ন, বাকী আমি এফালে সোমাই যাম আৰু। ট্ৰেইন আহিছে, ৰৈ আছো 15-20 মিনিট এতিয়ালৈকে। বাই চাই লৈ চব ৰৈ আছে। এইটো কলিটো 10-15 মিনিট ৰৈ আছো, ট্ৰেইন এতিয়ালৈকে অহাই নাই। কি হয় এখন ঠিক নাই। এজেণ্টা খালে ন ছেকেণ্ড ডিভিজন আছে। 3 নম্বৰ ভাওনাখন ষ্টাৰ্ট হৈ আছে। আমাৰ 4 নম্বৰখন আছে, সেইবাবে আমিও সাজু হৈ উঠিছোঁ আৰু বাকী ভাওনাৰ কিছু দৃশ্যাংশ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম ভাওনা বেয়া হৈছে নি? প্ৰথম ভাওনা বেয়া হৈছে নি? প্ৰথম প্ৰচেষ্টা ভাল হৈছে। নৱদ্বীপ দা কি ক'ব? সেইটোৱে ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।